আমি কেবিআৰ ডিগ্ৰী কলেজৰ পৰা আমি সকলো একেলগ হৈ কেনে এই আন্দোলন কৰিছো কাৰণ 6টা জনজাতি যদি এসটি দিয়া হয় তেন্তে আমাৰ কাৰণে বহুত অসুবিধা হ'ব পিছত আৰু ইহঁতে এনে সবতে পঢ়া আমাতকৈ বেছি ভাগ আগবঢ়া আৰু ইহঁতে যদি এসটি পাই তেন্তে ইহঁতে সহজতে ইউনিভাৰ্চিটিত এডমিশন পাবই আৰু আমাৰ কাৰণে বহুত অসুবিধা হ'ব আমি পাছত মানে ইউনিভাৰ্চিটিত এডমিশন নাপাবও পাৰো সেইকাৰণে আমি হিটো আন্দোলন কৰিছো আৰু আমি আগৰ পৰাই এসটি আছে যিহেতু আৰু 6টা জনজাতিক এসটি দিব কিয় চৰকাৰে দাবী কৰিছে সেইটোৱে আমি ক'ব বিচাৰিছো ধন্যবাদ এই দাবীটো যদি নামানে আগৰটো টিমত যদি আমাৰ এই দাবীটো নামানে তেন্তে যেতিয়ালৈকে নামানে তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে থাকিম যাতে আমি যিয়ে হোক তেন্তেও আমি সেইটো আন্দোলনটো কৰিয়ে থাকিম আৰু যদি লগা হয় তেন্তে আমি হেমন্ত বিশ্ব শৰ্মা ঘৰতো যাব লগা হ'ম বাধ্য হ'ম এই মতো হাগ্ৰামা মহিলাৰেও এসটি খাতে হৈ আছে কি ক'ব হাগ্ৰামা মহিলাৰ হিমন্ত হাগ্ৰামা মহিলাৰ হি নিজে এসটি হৈ কেনে বেলেগৰ এসটি দিব খুজিছে হি নিজৰ জাতিকে গাদ্দাৰী কৰা নিচিনা হৈছে তাৰ কাৰণে হি নিজে যদি বড়ো হয় আৰু বেলেগক যদি এসটি দিয়ে তেন্তে হি নিজৰ জাতিকে নিজে ঠকাইছে আমাক কিবা কৰিছে ধন্যবাদ এইখিনি কৈ মোক সোমাইছে আমি যে কলেজ গেটত এতিয়া এসটি ডিমান্ড কৰা বিলাকৰ এগেইনষ্টত আমি এতিয়া কলেজ গেটত প্ৰটেষ্ট কৰিছো যেতিয়া আসাম গভৰ্ণমেণ্টে যিটো বিলটো পাছ কৰিবলৈ হাতত লৈছে এইটো যদি বিলটো পাছ কৰা হয় তেতিয়াহ'লে আমি এতিয়া কলেজ গেটত প্ৰটেষ্ট কৰিছো আহিব লগা টাইমত সময়ত আমি অনলি কলেজ গেটত আমি এতিয়া প্ৰটেষ্ট কৰিছো পিছত আহি থকা সময়ত আমি এতিয়া আমি কলেজত প্ৰটেষ্ট কৰিছো আহি থকা সময়ত আমি ৰাজঘাটা এতিয়া আমি কলেজত অনলি কলেজত প্ৰটেষ্ট কৰিছো আহি থকা টাইমত আমি ৰাষ্ট্ৰীয় কাৰ্ডত চাব লগা বাধ্য হ'ব আৰু যদি বিলটো পাছ কৰে তেতিয়াহ'লে আমি অল ট্ৰাইবেল ষ্টুডেণ্টে আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰো এইটো কাৰণে আমি আমাৰ জীৱনটো দান দিবৰ কাৰণে প্ৰথম আমাৰ জীৱনটো দান দিবৰ কাৰণে হুজুৰ আছো এইটোৱে